হেল্ল' গাইজ, ৱেলকাম টু মাই RL ফাৰ্মিং ইউটিউব চেনেল। সকলোকে মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এইখিনি মোৰ গাহৰি পোৱালি 7টা আছে। এই মাকজনী দেখিবলৈ পাইছে আপোনালোকে, আৰু কেনেকৈ মই এই পোৱালিখিনি পালন কৰিছোঁ তাকে আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত 7টা পোৱালি আছে, সম্পূৰ্ণৰূপে সুস্থ সবল। বৰ্তমান সময়ত বিভিন্ন গাহৰি বেমাৰ হোৱাৰ ফলত এই পোৱালিকেইটা চেল কৰিব পৰা নাই। আপোনালোকে যদি কাৰোবাক লাগে মোক যোগাযোগ কৰিব পাৰে গাইজ। তো আপোনালোকক দেখাবলৈ পাইছোঁ কি ধুনীয়া হৈছে পোৱালিখিনি, চাওক গাইজ। আৰু মোৰ এই ইউটিউব চেনেল RL ফাৰ্মিং ইউটিউব চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই অন্য ভিডিঅ' আপোনালোকক দেখাই যাব পাৰোঁ। তো আপোনালোকে চাই যাওক, এইফালে গাহৰি 7টা পোৱালি আছে সম্পূৰ্ণৰূপে। এতিয়া সিহঁতৰ 15 দিনমান হৈছেগৈ গাইজ, 15 দিন হৈছেগৈ গাইজ, 2 সপ্তাহ হৈছেগৈ। তো সিহঁতক মই এনেকৈ পালন কৰি আছোঁ। আৰু এইফালে দেখিবলৈ পাইছে কচু পাত যিকোনো বস্তু সিহঁতক খাবলৈ দি দিয়া হৈছে। সিহঁতক মানে মাকজনীক খাবলৈ দিয়া হৈছে, আৰু গাহৰিজনীক ভিটামিন দিয়া হৈছে যাতে গাখীৰ ভালকৈ ওলায় আৰু পোৱালিখিনি সুস্থ সবলভাৱে ডাঙৰ হয়। আৰু পোৱালিখিনি কেনেকৈ গ্ৰ'থ কৰিব লাগে ইয়াৰ প্ৰতি আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইহঁতক এতিয়া লাহেকৈ দানা দিম আৰু পোৱালিখিনিক। তো আপোনালোকক যদি কাৰোবাক লাগে মোক যোগাযোগ কৰিব, মোক কমেণ্ট এটা কৰি দিব। চ' গাইজ, আপোনালোকে চাওক এইজনী গাহৰিজনী এতিয়া পোৱালি দিয়াৰ পাছত 7টা পোৱালি দিয়াৰ পাছতো সম্পূৰ্ণ সুস্থ সবল হৈ আছে। তো আপোনালোকে দেখিবলৈ পাইছে। তো আজিলৈ ইমানে গাইজ, আকৌ পুনৰ এই অন্য ভিডিঅ'ত আকৌ লগ পাম গাইজ।